নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ বাৰীত লাগিছে ডাংবডি। চাওক কিমান ধুনীয়াকৈ লাগিছে। ইয়াত একো সাৰ ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত দেখিছে কিমান দীঘল দীঘলকৈ লাগিছে। ডাংবডি খাই কোনে কোনে ভাল পায়। বেছি নহয় 10 জোপামান লগোৱা হৈছে। ডাংবডিবোৰ ছিঙি দিছোঁ বুঢ়া হৈ যোৱাৰ কাৰণে। বুঢ়া হৈ গ'লে খাবলৈ বেয়া, সেইকাৰণে এতিয়াই ছিঙি দিয়া হৈছে। ছিঙি দিলেও আকৌ নতুন নতুনকৈ ফুল ফুলি আছে। চাওক কিমান দীঘলকৈ লাগিছে। ডাংবডিবোৰ পোকে ধৰিবলৈ আৰম্ভ কৰিছে। ইয়াত কি ব্যৱহাৰ কৰিলে ভাল হ'ব? লগতে বাৰীতে এজোপা কেৰেলা ৰোৱা হৈছিলে, তাৰে এটা লাগিছে, সেইটোকে উঠাই লৈ আহিলোঁ। ইয়াত বিলাহী, ডাঙৰ বিলাহী আৰু কেইজোপামান ভেন্দি কৰা হৈছিলে। ভেন্দিবোৰ আকৌ গছত থাকিলেও বুঢ়া হৈ যায় আৰু আনি থ'লেও বুঢ়া হৈ যায়, সেইকাৰণে ছিঙি দিয়া হৈছে। আৰু এতিয়া ভেন্দি গৰম দিনত আৰু ভেন্দি খাই খুব বেছি ভাল লাগে। আপোনালোকে বাৰু কোনে কোনে ভাল পায় ভেন্দি খাই? ভেন্দি সোনকালে ফুলে আৰু সোনকালে বুঢ়া হৈ যায়। একেজোপাতে লাগিছে কেইবাটাও। এয়া দেখক, আজি বাৰীৰ পাচলি ছিঙিলোঁ। ডাংবডি, কেৰেলা, ভেন্দি, বিলাহী। সকলোকে চোৱাৰ বাবে ধন্যবাদ।